আজি লৈ আহিছোঁ বেঙেনাৰ এখন ৰেচিপি। হয়তো বেঙেনা এনেকৈ কোনেও নাখাবও পাৰে, আৰু যদি কোনোবাই খাইছে এইটো প্ৰচেছত তেনেহ'লে প্লিজ কমেণ্ট বক্সত জনাব। তাৰ কাৰণে মই লৈছোঁ বেঙেনা আৰু এটা আলু। বেঙেনা মই ঠাৰিৰে সৈতে প্ৰথমতে এটা কুকাৰত পানীত ডুব যোৱাকৈ লৈ লৈছোঁ। ঠাৰিৰে সৈতে ল'ব। এটা আলু মই চাৰিফাল কৰি লৈছোঁ আৰু অকণমান নিমখ দি মই এতিয়া বইল কৰি ল'ম, দুটা হুইচেল দি। তাৰ পাছত মছলা হিচাপে লৈছোঁ কেঁচা মছলাৰ ভিতৰত অলপমান পিঁয়াজ, অকণমান বিলাহী আৰু মেইন ইনগ্ৰিডিয়েণ্ট হৈছে এই মেথি গুটি কেইটা। এইকেইটা নহ'লে এইখন চব্জিৰ কোনো মহত্বই নাই বুলি ক'ব পাৰি। বেঙেনাখিনি মোৰ বইল কৰা হ'ল। ঠাণ্ডা হ'বলৈ অকণমান নমাই থৈছোঁ। তাৰ পাছত মই সেই বেঙেনাৰ ওপৰত লাগি থকা বাকলিখিনি যিমানখিনি পাৰোঁ মই আঁতৰাই ল'ম। আৰু এয়া মই বেঙেনাৰ বাকলিখিনি যিমান পাৰোঁ আঁতৰাই ল'লোঁ। তাৰ পাছত এখন ফৰ্ক দি মই বেঙেনাখিনি পিটিকা কৰি লৈছোঁ। একেবাৰে ভাং খাই যোৱাকৈ পিটিকা কৰি ল'ব, তেতিয়া বনাবলৈ সহজ হ'ব। আৰু সেই আলু যিটো লৈছিলোঁ সেইটো আলু মই এনেকেই অকণমান পিটিকা কৰি ল'লোঁ। তাৰ পাছত এখন কেৰাহীত অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দি প্ৰথমতেই দিলোঁ সেই মেথি গুটি কেইটা, যিটো একেবাৰে মেইন ইনগ্ৰিডিয়েণ্ট হয় এই গোটেই চব্জিখনৰ। তাৰ পাছত দিলোঁ পিঁয়াজ। পিঁয়াজখিনি একেবাৰে গল্ডেন ব্ৰাউন হ'বলৈ মই নিদিওঁ, তাৰ আগতেই দিব লাগিব আন্দাজ অনুযায়ী হালধি আৰু নিমখ। তাৰ পাছতহে অকণমান মেথি গুটি, পিঁয়াজ আৰু হালধি আৰু নিমখ দি অকণমান ভাজি ল'ম। যেতিয়া গল্ডেন আৰু ব্ৰাউন কালাৰ এটা আহিব পিঁয়াজখিনিত, তেতিয়াই মই এড কৰিছোঁ সেই বিলাহীখিনি। বিলাহী মই এটা ডাঙৰ বিলাহীৰ এফালহে লৈছিলোঁ, আৰু বিলাহীটো অপশ্যনেল হয় দেই, এই কথাটো ক'ব পাহৰিছিলোঁৱেই। বিলাহীখিনি এতিয়া মই অকণমান গলিবলৈ দিম, আৰু এই বিলাহীখিনি মোৰ গলাৰ পাছতে মই এতিয়া এড কৰিম সেই বইল কৰি থোৱা আলুখিনি। আলুখিনি সেই মছলাৰ পেষ্টটোৰ লগত ভালকৈ মিলাই লৈছোঁ আৰু অলপ দেৰি ভাজিব লাগিব। অলপ দেৰি মানে 5 মিনিটমান ভাজিলেই হ'ব। বেঙেনাৰ ভিটামিন হিচাপে ভিটামিন চি, ভিটামিন B6, মিনাৰেল হিচাপে মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, কপাৰ, এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিও থাকে। ব্ৰেইন হেল্থ ইম্প্ৰুভ কৰি ৰাখে আৰু হাৰ্ট হেল্থটো ইম্প্ৰুভ কৰি ৰাখে। তাৰ পাছত চাব, যেতিয়া সেই আলু দিয়াৰ পাছত যেতিয়া আলুখিনি কেৰাহীৰ পৰা এনেকৈ উঠি গৈছে লৰাওঁতে, মানে ভালকৈ ভাজ খাইছে, তাৰ পাছত দিছোঁ মই সেই পিটিকি থোৱা আৰু বইল কৰি থোৱা বেঙেনাখিনি। এতিয়া এইখিনি ভালকৈ সেই আগৰ আলুখিনিৰ লগত মিশ্ৰণ কৰি ভালকৈ লৰাই ল'ম। ইয়াত কেতিয়াও পানী বা একো ধৰণৰ বস্তু এড নকৰিব। এইখিনি বেঙেনাৰ পৰাই যিখিনি অকণমান পানী ওলায়েই, সেইখিনিও ভালকৈ শুকুৱাবহে লাগিব। ভালকৈ শুকুৱাই একেবাৰে সেই পিটিকাৰ দৰেই পেষ্টটো বনোৱালৈকে আমি ভাজি থাকিম। মোটামুটি মোৰ সেই ভাজিখন ৰেডি হৈছেই। এতিয়া মই লাহেকৈ গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ধনিয়া দি গাৰ্নিছ কৰি দিলোঁ। আৰু সেই ভাজিখন ৰেডি।
বেঙেনা পুৰি খাইতো আমি সকলোৱে ভাল পাওঁ, কিন্তু এনেকৈ এবাৰ বনাই খাই চাবচোন। যিসকলে বেঙেনা খাই একেবাৰে বেয়া পায় হয়তো এনেকৈ বনালে খুব ভাল পাব পাৰে। এইখন ভাজিয়ে মই আমাৰ মাৰ পৰা শিকিছিলোঁ। মায়ে বনাওঁতে খাই আমি খুব ভাল পাওঁ, তাকে ভাবিলোঁ আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। যদি ভাজিখন বা বনাই ভাল পালে বা ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। বাই।